মৃত্যুমুখী এজন যুৱকৰ আৰ্তনাদ মই অসমীয়া অসমৰ মাটিতে নিজৰ পৰিচয় বাৰে বাৰে প্ৰকাশ কৰিবলগীয়া হৈছে অতি মুমূৰ্ষ দুই যুৱকে দিব খুজিছে পিতৃ মাতৃৰ পৰিচয়ও মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস মাৰ নাম ৰাধিকা দাস মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস মাৰ নাম ৰাধিকা দাস কিন্তু এই বৰণ কাঠৰ আৰ্তনাদৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই এই যাক নৰপিশাচৰ দিনতে আহিছিলো অতি মুমূৰ্ষ দুই যুৱকক মৰিয়াই মৰিয়াই পৈশাচিক তৃপ্তি লোৱাত ব্যস্ত এদল জিঘাংসু মানুহ তাৰ মাজতে এটা নৰপিশাচে কি কৈছে শুনক হয় তেতিয়াও হুচ আছিল যুৱক দুজনৰ গাত কিন্তু প্ৰাণবায়ু ওলাই নোযোৱালৈকে যেন শান্তি নাপায় নৰপিশাচৰ দলটোৱে মাৰিয়েই আছে আৰু তাৰ পিছৰ এই মৰ্মান্তিক দৃশ্য নৰপিশাচৰ দলটোৱে ভাঙি চুৰমাৰ কৰা স্কৰ্পিঅ' গাড়ীখনত পৰি আছে এই দুই দুৰ্ভগীয়া যুৱকৰ প্ৰাণহীন নিথৰ শৰীৰ দুটা দেহৰ সৰ্বত্ৰে জিঘাংসাৰ স্পষ্ট চিন সমগ্ৰ সভ্য সমাজৰ আগত অসমীয়াক চৰম লজ্জানত কৰা এই নৃশংস ঘটনা টকমকাৰ পাঞ্জুৰী গাঁৱত সংঘটিত হয় শুকুৰবাৰে সন্ধিয়া কাঠিলাংচু জলপ্ৰপাতৰ প্ৰাকৃতিক শোভাৰ মুহত তালৈ এইখন স্কৰ্পিঅ' গাড়ীৰেই গৈছিল গুৱাহাটীৰ নীলোৎপল দাস আৰু অভিজিত নাথ নামৰ এই দুই সংগীতপ্ৰেমী প্ৰকৃতিপ্ৰেমী যুৱক চুলি দীঘল আছিল পেছাত শব্দযন্ত্ৰী নীলোৎপলৰ কিন্তু কাঠিলাংচুৰ পৰা ঘূৰি অহাৰ সময়তে স্থানীয় কোনো লোকে ফোনযোগে প্ৰচাৰ চলালে অঞ্চলটোত দুজন সোপা ধৰা সোমাইছে লগে লগেই এজাক জিঘাংসু মানুহ যুৱক দুজনৰ ওপৰত জঁপিয়াই পৰিল শুনক প্ৰত্যক্ষদৰ্শীৰ মুখেৰে যোৱাকালি সন্ধিয়া আৰু প্ৰায় ধৰি লওক আপোনাৰ 6:30 মান বাজিতে ঘটনাটো হ'ব নেকি তাৰপিছত প্ৰথমত মানে কাঠিলাংচু তাত গৈছে মানে গাড়ীখন দেখিছোঁ আমি যোৱা তাৰপিছত ঘূৰি আহোঁতে মানে তাত এজনে কোনোবা ফোন কৰি পঠাইছে বোলে আমুক গাড়ীখনে এনেকুৱা মানুহ লৈ গৈছে তহঁতে ধৰি লোৱাচোন এনেকৈ কয় তাৰপিছত আমাৰ গাঁৱৰ ডেকাকেইজন মানে আহি ধৰি লওক ল'ৰাকেইজন মানে সিহঁতক ইয়াত সুধিছে আৰু তাৰপিছত মানে গাড়ীখন ৰখিব তত পোৱা নাই কিছুমানে মানে পিটন দিলে আৰু মানে ধৰি লওক গাড়ীখন ভাঙা ধৰা বুলি ভাবিছে এৰা গাড়ীখন ৰাখিবলৈ পোৱাৰ আগতেই আৰম্ভ হ'ল আক্ৰমণ আৰু তাৰ পিছত এই বুকু ভাগি যোৱা দৃশ্য দুই যুৱকে অলেখ কাবৌ কাকুতি কৰি প্ৰকাশ কৰিব খুজিছে নিজৰ পৰিচয় মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস মাৰ নাম ৰাধিকা দাস দিনতে আহিছিলো কিন্তু ইতিমধ্যে পৈশাচিক তৃপ্তিত মতলীয়া হৈ পৰিছে এজাক মানুহৰূপী দানৱ ইমানবোৰ মানুহৰ মাজৰ পৰা কোনো এজন আগবাঢ়ি নাহিল তেনেই নিৰ্দোষী যুৱক দুজনক উদ্ধাৰৰ বাবে আৰু এই বিৰামহীন গণপ্ৰহাৰৰ কবলত এসময়ত প্ৰাণ উৰি গ'ল নীলোৎপল আৰু অভিজিতৰ এই পাশবিক ঘটনাক গৰিহণা দিয়াৰো নাই উপযুক্ত ভাষা কেৱল এটাই দাবী এই নৃশংস ঘটনাৰ উচিত তদন্ত লাগে সমানেই কঠোৰ হওক অপৰাধীৰ বিৰুদ্ধে শাস্তি মই অসমীয়া হয়